সময় আবেলি প্ৰায় 5 বাজিবৰে হ'ল আৰু আমি গোটেইকেইটি আজি আমগুৰিলৈ বুলি পূজা চাবলৈ গৈ আছোঁ। আজি টাউনত পূজা চাবলৈ যাম আৰু বেটা বেটিৰ কিমান যে ফূৰ্তি আৰু মাক দেউতাকৰ লগত সিহঁতি পূজা চাবলৈ গৈছে। আমগুৰি সোমোৱাৰ আগত জাঁজি নৈখন পাৰ হ'ব লাগে আৰু এইখনে হৈছে জাঁজি দলং। আৰু এই আহি আমি আমগুৰি পালোহি আৰু সন্ধিয়াই হ'ল। আচলতে কি জানেনে, ৰাতি পূজা চোৱাৰ আমেজেই বেলেগ আৰু কিবা এটা ভাল লাগে নহয়নে। আৰু এয়া হৈছে আমগুৰি, মানে ৰাতি পূজা চোৱাৰ দৃশ্য, তাকে দেখুৱালোঁ। শেহতীয়াকৈ হ'লেও দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আৰু দেখিছেনে, এয়া পূজা মণ্ডপৰ পৰা ওলাই আহিছোঁ আৰু কাইলৈ পৰা হয়তো পূজা চাবলৈ নাপাওঁ। দুৰ্গা মণ্ডপৰ পৰা ওলাই আহি মনটো বৰ বেয়া লাগিছে, বিশেষকৈ এই গানটোৱে মনটো কিবা এটা বেয়া লগাই দিছে। আৰু আমি ইয়াতে কিবা এটা খাই ল'ব খাই আছে দিয়াহি নাই এতিয়ালৈকে, খাম বুলি মই ৰৈ আছোঁ। আৰু ইমানে জেলফি লৈ পিনি আমি আৰু ঘৰলৈ যাওঁ বুলি ভাবিছোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।